সমগ্ৰ অসমত বিদ্যুৎ খণ্ডটো শক্তিশালী কৰিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে আগ্ৰহ কৰিছে আৰু ময়ো বিদ্যুৎ মন্ত্ৰী হিচাপে যাতে আমাৰ তিনিওটা কোম্পানী APDCL, AEGCL আৰু APDCL তিনিওটাই কোম্পানী অহা 5টা বছৰৰ ভিতৰত আমি লাভজনক একোটা কোম্পানীলৈকে লৈ যাব পাৰোঁ। তাৰ কাৰণে আমি সকলোৱে ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি সকলোৱে আমি কথা বতৰা পাতি আগবাঢ়িবৰ কাৰণে আমি বিচাৰিছোঁ। আৰু আপোনালোকেও জানে যে বিদ্যুৎ চুৰি হৈ থাকে, যাৰ কাৰণে যিমান পৰিমাণৰ আমাক বিদ্যুৎ লাগে সেই পৰিমাণৰ বিল দিবৰ কাৰণে বহু মানুহ ইচ্ছুক নহয়, সেইকাৰণে অসৎ কিছু উপায় অৱলম্বন কৰে। গতিকে মিটাৰিং, বিলিং আৰু কালেকশ্যন, মিটাৰিং, বিলিং, কালেকশ্যন এই তিনিটা বস্তু আমি যাতে স্বচ্ছভাৱে কৰিব পৰা যায় তাৰ কাৰণে আমি কিছু উদ্যোগ গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে আগন্তুক দিনবিলাকত আমি এই ক্ষেত্ৰত আৰু শক্তিশালীভাৱে আমি আগুৱাই যাম। গতিকে মই প্ৰাৰম্ভিকভাৱে আমাৰ যিসমূহ ইণ্ডাষ্ট্ৰী আছে, যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, তেখেতসকলৰ প্ৰতি মোৰ এটা আহ্বান যাতে সেই এনেধৰণৰ কাৰ্যত কোনো লিপ্ত হ'ব নালাগে। আৰু তাৰ কাৰণে যিখিনি আমাৰ প্ৰিকশ্যন ল'ব লগা আছে সেইখিনি আমি ল'ম। আৰু সেইকাৰণে আজি কেইবাটাও উদ্যোগ আমি কেনেধৰণে আমি তেওঁলোকক বিদ্যুৎ সংযোগ প্ৰদান কৰি এই গোটেই বিষয়বিলাক স্বচ্ছ আছেনে নাই এই কথাবিলাকে অলপ চাবৰ কাৰণে আজি আমি ভ্ৰমণ কৰিছোঁ। ইয়াতে মোটামুটি ঠিকে আছে, কিন্তু মই কৈছোঁ তেওঁলোকক যে যেতিয়া মিটাৰ ৰিডিং ল'বৰ কাৰণে মিটাৰ ৰিডাৰ এজন আহে তো এক্সেচেবল হ'ব লাগে, কিন্তু তেওঁলোকক আমি দেখিছোঁ এতিয়া আহি পিনি যে তাতে আপোনালোকে নিজে দেখিছে কম্পিউটাৰটো লৈ ডাউনলোড কৰিবৰ কাৰণে অসুবিধা হৈ আছে। তো এনেকুৱা ধৰণৰ সমস্যাবিলাক পালে তো বহুতে অৱহেলা কৰে কামত। গতিকে যদি আমি ৰেভিনিউ সংগ্ৰহটো যদি ভাল ধৰণে কৰিব নোৱাৰোঁ ডেফিনেটলি আমি লোকচানৰ সন্মুখীন হ'মেই। গতিকে এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষক মই কৈছোঁ যাতে আমাৰ এই মিটাৰৰ যিডোখৰ ঠাই সেই ঠাইডোখৰ অলপ ভাল ধৰণে নিৰ্মাণ কৰি তুলিব লাগে। আৰু সেইকাৰণে CGM কমাৰ্চিয়েলক যাতে আমাৰ যিসমূহ ঔদ্যোগিক প্ৰতিষ্ঠান আছে সেই ঔদ্যোগিক প্ৰতিষ্ঠান য'ৰ পৰা আমি সৰহকৈ ৰাজহ পাওঁ, ভেলুড কাষ্টমাৰ আমাৰ, গতিকে তেওঁলোকৰ সেই স্থানসমূহ যাতে ভাল ধৰণে নিৰ্মাণ কৰিব লাগে তাকে মই নিৰ্দেশ দিছোঁ। এতিয়া হয় সেইটো হয় যোৱা আজিৰ পৰা 3-4 বছৰ আগলৈকে অসমত আমাৰ বিদ্যুতৰ গ্ৰাহকৰ সংখ্যা আছিলে 42 লাখ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগ আৰম্ভ কৰিলে আজি গোটেই 26,000খন গাঁৱত ফুল্লি ইলেক্ট্ৰিফাইড হৈ গ'ল। আমাৰ এখনো গাঁও বাকী নাই, কিছু হাউচ হোল্ড এতিয়াও বাকী আছে, কিন্তু এই কামখিনি কৰাৰ কাৰণে প্ৰায় আমাৰ 21 লাখ কনজিউমাৰ নতুনকৈ বাঢ়ি গ'ল। এতিয়া আজি প্ৰায় 63 লাখ কনজিউমাৰ। আৰু সেইকাৰণে ইফালেদি যোৱা দিনবিলাকত আমাৰ প্ৰায় 11,000 বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আছিল, 11,000ৰ পৰা নামি এতিয়া 9,000লৈকে আহিলে। গতিকে আমাৰ শ্বৰ্টফল আছে। গতিকে আগন্তুক দিনবিলাকত কি কয় বহুত ৰিটায়াৰ হৈ গৈছে, বহুত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টো হৈছে বা এনেধৰণে আমাৰ সংখ্যা কমিছে। গতিকে ডেফিনেটলি অহা কম সময়ৰ ভিতৰত আমাৰ ইতিমধ্যে কেইবাটাও পদত নিযুক্তিৰ কাৰণে ইণ্টাৰভিউ হৈ গৈছে আৰু সেইখিনি আমি খুব কম দিনৰ ভিতৰত আমি ফুলফিল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।